কি গম পাইছেনে আমি গোটেইখিনিয়ে খাইছো এয়া আমাৰ পেহা এয়া খুৰা এয়া দেউতা এইজনী আমাৰ মা ৰচকী এইটো ভাইটি এয়া ভতিজা সৌজনী খুৰী এইপিনে নবৌ আৰু এইপিনে মই আৰু ডাঙৰ দা সৰু দা আৰু দুজন আছে খাবলৈ এতিয়া বৰ্তমান নাই লগলৈ আহিছে কাৰণে কথা পাতি আছে আৰু কি খাইছো সেইটো ধুনীয়াকৈ চাই থাকক ৰ'ব দেখাই আছো দেই আপোনালোকে খালে নে জনাব এইয়া দেখাত কিবা বেলেগ নিচিনা লাগিছেনে বাৰু কিন্তু বেলেগ একো নহয় ভুল নুবুজিব আপোনালোকে এয়া হৈছে 100 এটা যিহেতু আজি শাক খাব লাগে আমাৰ এনেদৰে মায়ে মানে জোজ বনাইছে আৰু হেৰি 113টা 15টা 115টা শাকে এনেকৈ পূৰা একদম জোল উলিয়াই আমি এতিয়া এনেদৰে পূৰা গিলাচে গিলাচে কাপে গিলাচে চবেই লৈ পূৰা মস্তিকে মাৰি আছোঁ দেই গাইছ আমি এনেদৰে খাইছোঁ কিন্তু দেখাত কিবা একদম কিবা মদৰ নিচিনা লাগিছে কিবা চাই মদৰ নিচিনা লাগিছে কিন্তু নহয় এয়া হৈছে এয়া দেখিছে না পাত উপঙি আছে দেখিছে নহয় এয়া চব আৰু 115টা আজি আমি সপৰিয়ালে খাই দিলোঁ দেই গাইছ ৰাতিকে আৰু অলপ পাছত আৰু কি খাম ধুনীয়াকৈ দেখাই আছোঁ আৰু আজি ভৰিত জেতুকা ল'ম সেয়াও দেখাম আৰু ইয়াক খুৰীয়ে পূৰা জেতুকা লৈছে হেৰি আঙুলিত আৰু ময়ো ল'ম হাতত ল'লোৱে দেখুৱালোৱে আপোনালোকক আৰু ভৰিয়ে চৰিয়ে আজি ল'ম ধুনীয়াকৈ দেখাম আৰু ৰাতি সাঁজটো কেনেদৰে খাম দেখাম দেই এই গুৱা নল'লে চাই থাকক ধুনীয়াকৈ শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ